নমস্কাৰ বন্ধুসকল, ঈদ মোবাৰক। ভালে থাকক, সুস্থ থাকক, তাৰেই কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজিৰ ভিডিঅ'টোত মই আৰম্ভ কৰিম কুঁহিয়াৰ খেতিত কি পোকে বেছি আক্ৰমণ কৰে আৰু এই আক্ৰমণৰ ফলত কি হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিম আৰু ভিডিঅ'টো দেখুৱাম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে এই ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, কুঁহিয়াৰ খেতিৰ প্ৰধান শত্ৰু পোক হ'ল মজা খোৱা পোক। এই পোক এবিধেই নহয়, কেইবাবিধৰো আছে আৰু প্ৰতিবিধেই কুঁহিয়াৰৰ বেলেগ বেলেগ অংশত আক্ৰমণ কৰে। কিছু কিছু ক্ষেত্ৰত উৰি পোকো কুঁহিয়াৰ খেতিত আক্ৰমণ কৰা দেখা যায়, কিন্তু উৰি পোকৰ আক্ৰমণটো খুব কম হয়, কিন্তু মজা খোৱা পোকৰ আক্ৰমণ বেছি হয়। বন্ধুসকল, কুঁহিয়াৰ খেতিত তিনি ধৰণৰ মজা খোৱা পোকে আক্ৰমণ কৰা দেখা যায়। এই তিনি ধৰণৰ মজা খোৱা পোক হ'ল, এটা হ'ল চুট বৰাৰে মজা খোৱা পোকটো কি কৰে, কুঁহিয়াৰৰ যে আগবিলাক আছে সেই আগবিলাকত আক্ৰমণ কৰে। আৰু এবিধ মজা খোৱা পোক আছে, সেইটো হ'ল কেন বৰাৰে মজা খোৱা পোকটো আক্ৰমণ কৰে কুঁহিয়াৰৰ গা গছডালত, তাতে আক্ৰমণ কৰে। আৰু এটা আছে কুঁহিয়াৰৰ গুৰিত আৰু শিপাত আক্ৰমণ কৰে। এই গুৰিত আৰু শিপাত আক্ৰমণ কৰা মজা খোৱা পোকটোৰ নাম হ'ল ৰুট বৰাৰে। এই তিনিওবিধ মজা খোৱা পোকে বিভিন্ন ধৰণে আক্ৰমণ কৰা দেখা যায়। এই মজা খোৱা পোকবোৰে কুঁহিয়াৰ ৰোৱাৰ পৰা গজালি ওলাৰ পৰা একদম নাকাটালৈকে এই মজা খোৱা পোকবোৰ আক্ৰমণ কৰিয়ে থাকে। গতিকে সেইকাৰণে আপোনালোকে লক্ষ্য কৰিব লাগিব যাতে মজা খোৱা পোক নধৰে। মজা খোৱা পোক ধৰিলে গছবিলাক পাতবিলাক ৰঙা ৰঙা হ'ব, কিছুমান মৰহি যাব আৰু গছবিলাক দুৰ্বল হৈ যায়। এই মজা খোৱা পোকবোৰৰ সৃষ্টি কেনেকৈ হয় আপোনালোকক দেখুৱাই আছোঁ। মজা খোৱা পোকৰ সৃষ্টি হয় বিভিন্ন ধৰণৰ পখিলাৰ পৰা মজা খোৱা পোকৰ সৃষ্টি হয়। এই যে আপোনালোকে দেখিছে এই পখিলাবিলাক যে উৰি আছে, এই উৰি থকা পখিলাবিলাকৰ কাৰণে মজা খোৱা পোকৰ জন্ম হয়। কেনেকৈ জন্ম হয় মই আপোনালোকক দেখুৱাই আছোঁ। বিভিন্ন ধৰণৰ পখিলাবোৰে কুঁহিয়াৰ গছৰ পাতৰ তলত কণী পাৰে আৰু সেই কণীৰ পৰা পলু হয়। কণী ফুটি পলু হৈয়ে গছৰ বিভিন্ন অংশত গৈ আক্ৰমণ কৰে। এই পলুবোৰে, এই দেখিছে নহয় পলুবোৰ, এইবিলাক বিভিন্ন অংশত গৈ আক্ৰমণ কৰে। ইয়াক নিয়ন্ত্ৰণ কৰিব লগা হ'লে যেতিয়া আপোনালোকে কুঁহিয়াৰ ৰোৱাৰ সময়ত কাৰ্বফুৰান নামৰ এটা ঔষধ আছে, সেইটো আপোনালোকে বজাৰত পাব। সেইটো ছটিয়াব লাগিব বিঘা প্ৰতি 4 কিলো কৰি। ফুৰাডনত পাব ফুৰাডনত পাব আৰু আপোনালোকে ফুৰিটো পাব এই কাৰ্বফুৰান কেমিকেলটো বিঘা প্ৰতি 4 কিলো কৰি আপোনালোকে ছটিয়াব যেতিয়া আপোনালোকে কুঁহিয়াৰ ৰুব তেতিয়া। আৰু যদি গছত কীটনাশক ঔষধ স্প্ৰে কৰি দিব খোজে তেতিয়াহ'লে ডাইমেথড কেমিকেল থকা ঔষধটো আপোনালোকে স্প্ৰে কৰি দিব পাৰে, নাইবা প্ৰ'ফেনফছ আৰু চাইপাৰমেথ্ৰিন লগে আপোনালোকে স্প্ৰে কৰিব পাৰে। ইয়াৰ পৰিমাণ হ'ল 1.5 ml 1 লিটাৰ পানী। 1.5 ml 1 লিটাৰ পানী আপোনালোকে দি স্প্ৰে কৰিব। বা ফ্লুবেণ্ডামাইড কেমিকেল থকা ঔষধটো হ'ল ফেম। এই ফেমটো আপোনালোকে দিব পাৰে। বায়'ড'জ মেগনামটাও আপোনালোকে দিব পাৰে। ইয়াৰ পৰিমাণ হ'ল আপোনালোকে কৰিব, এই 5 ml 15 লিটাৰ পানী, এইটো হ'ল ফেমটা। আৰু বায়'ড'জটো দিব 1 ml 1 লিটাৰ পানী। আৰু যদি কুঁহিয়াৰ গছৰ গুৰিত উৰি পোকে ধৰে তেতিয়া আপোনালোকে কি কৰিব, বাল্টিং এটাত পানী লৈ আপোনালোকে কি কৰিব, চাইপাৰমেথ্ৰিন নাইবা আলফা চাইপাৰমেথ্ৰিন নাইবা ফেনভেলেৰেট এই কেমিকেল থকা ঔষধ আনি বজাৰৰ পৰা কিনি আনি বাল্টিঙত গুলি ল'ব। গুলি লৈ মগেদি পূৰা চাই গুৰিত ঢালিব, যাতে শিপাবিলাকক লৈ যাতে এই ঔষধৰ পানী যায়। তাৰ পাছত আপোনালোকৰ এই উৰি পোকবিলাক নোহোৱা হৈ যাব। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু যিসকলে নতুন ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰা নাই যদি এটা ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিব। আৰু যদি কিবা ক'ব লগা থাকে মোৰ কমেণ্ট বক্সত জনাব। ধন্যবাদ।